Hello dear students, welcome to my YouTube channel Study with Arup. আজিৰ এইটো ভিডিঅ'ত দশম শ্ৰেণীৰ গণিত বিষয়টোৰ ত্ৰিকোণমিতিৰ পৰিচয় পাঠটোৰ 8.2 এক্সাৰসাইজ সমাধান কৰিম গোটেইকেইটা অংক 1 পৰা 4 লৈকে। তো ভিডিঅ'টো চাই থাকিবা। তোমালোকে এই 8.2 অনুশীলনীটোৰ গোটেইকেইটা অংক সমাধান কৰাৰ কাৰণে এটা তালিকা তুমি মনত ৰাখিব লাগিব। এইটো তালিকাৰ sin cos tan cot sec cosec ইয়াৰে গোটেইকেইটাৰ 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী এণ্ড 90 ডিগ্ৰী কোণৰ গোটেইকেইটা মান তুমি মনত ৰাখিব লাগিব। এই তালিকাটো তুমি কেনেকৈ মুখস্থ কৰিবা পৰৱৰ্তী এটা ভিডিঅ'ত ধুনীয়াকৈ বুজাই দিম আৰু সেইটো ভিডিঅ' চালে সহজতে তুমি তালিকাটো মনত কৰিব পাৰিবা। এইট পইণ্ট টুৰ 1 নম্বৰ সমস্যাটোৰ সমাধান। 1 নম্বৰৰ ৰোমান সংখ্যা 1 sin 60 ডিগ্ৰী cos 30 ডিগ্ৰী প্লাছ sin 30 ডিগ্ৰী cos 60 ডিগ্ৰী। ইয়াত বেলেগ একো কৰিব নালাগে, ডাইৰেক্ট তুমি তালিকাৰ পৰা মান কেইটা বহাই দিয়া। sin 60ৰ মান যেতিয়া তুমি তালিকাটো মুখস্থ কৰিবা sin 60ৰ মান নিজেই লিখিবা, আৰু যদি মনত নাই তালিকাটো লিখি লোৱা, তালিকা চাই চাই লিখা। sin 60ৰ মান √3/2, cos 30ৰ মান √3/2 প্লাছ sin 30 হাফ ইনটু cos 60 হাফ। cos 60ৰ মান হাফ, sin 30ৰ মান হাফ, sin 60ৰ মান √3/2, cos 30ৰ মান √3/2। তুমি যদি ভগ্নাংশৰ যোগ বিয়োগ পূৰণ হৰণ আদি শিকিছা তেতিয়াহ'লে এইটো তোমাৰ কাৰণে সহজ। এইখিনি হৈছে ভগ্নাংশৰ পূৰণ, আৰু যেতিয়া ভগ্নাংশৰ পূৰণ কৰিব লাগে হৰৰ লগত হৰ পূৰণ কৰিব লাগে, লবৰ লগত লব পূৰণ কৰিব লাগে। এই 2ৰ লগত 2 যেতিয়া পূৰণ কৰিবা 2 2 গুণ 4 হ'ব। √3 লগত √3 যেতিয়া পূৰণ কৰিবা √3 ইনটু √3 √3 স্কোয়ার রুট কাটি দিলে 3 থাকে, অর্থাৎ √3 √3 3। এতে প্লাস আছে, প্লাস দিয়া হাফ ইনটু হাফ, একে ভগ্নাংশৰ পূৰণ, হৰৰ লগত হৰ পূৰণ, 2 2 গুণ 4, একৰ লগত 1 পূৰণ কৰিলে 1 হ'ব। এইখিনি আকৌ হৈছে ভগ্নাংশৰ যোগ। তুমি নিশ্চয় শিকিছা ভগ্নাংশৰ যোগ। হৰ যেতিয়া একে থাকে এটা লিখিব লাগে, আৰু ওপৰত যি আছে তাকে প্লাস থাকিলে প্লাস, মাইনাস থাকিলে মাইনাস। আৰু মোৰ চেনেলত চাবা ভগ্নাংশৰ যোগ বিয়োগ পূৰণ হৰণ এই গোটেইকেইটা শিকোৱাৰ ভিডিঅ' এটা আছে, ভিডিঅ'টো চাই ল'বা, সহজ হ'ব। 3 + 1 4, 4/4 is 1। 2 number 2 tan square 45 degree cos square 30 degree minus sin square 60 degree। tan 45 এর মান 1, দেখেন তো পূরণ আছে, পূরণ দিছো। tan 45 এর মান 1, তার উপর দিছে স্কয়ার প্লাস cos 30 এর মান কিমান? cos 30 এর মান হইছে √3/2, স্কয়ার আছে হোল স্কয়ার দিয়া, মাইনাস sin 60 √3/2, sin 60 √3/2, স্কয়ার আছে হোল স্কয়ার দিয়া, 1 স্কয়ার কৰিলে 1, সেই 1 এর লগত যেতিয়া 2 পূরণ করিবা মানটো হবে 2 প্লাস দিয়া। 1 নম্বর অঙ্ক থাকিল √3 এর উপরে যদি স্কয়ার থাকে মানটো হয় 3, আর 2 এর উপরে যদি স্কয়ার থাকিব মান হবে 4 মাইনাস √3
চেম সংখ্যা 3/4 এই দুটা সংখ্যা একে চিন বিপৰীত গতিকে মানটো হ'ব 0 এনসাৰটো হ'ব 2 এই দুটা আমি কাটি দিব পাৰি তাৰমানে নিশ্চয় শিকিছিলা তোমালোকে +2 -2 0 -3 +3 0 -1 +1 0 অর্থাৎ চিন যেতিয়া বিপরীত থাকে সংখ্যা সমান থাকে তেতিয়া মান হয় 0 গতিকে ইয়াতে +3/4 -3/4 সংখ্যা দুটা সমান চিন বিপরীত গতিকে মানটো হ'ব 0 দুইৰ লগত 0 যোগ কৰা বা বিয়োগ কৰা এনসাৰটো হ'ব 2 এতিয়া 3 নম্বৰ সমস্যাটো সমাধান কৰো cos 45 sec 30 plus cosec 30 cos 45 এর মান 1/√2 cos 45 1/√2 sec 30 2/√3 cosec 30 এর মান 2 cosec 30 এর মান 2 উপৰত যি আছে তাকে লিখা তলৰ এটো ভগ্নাংশৰ যোগ কৰি দিয়া ভগ্নাংশৰ যোগ কৰাৰ সময়ত প্ৰথমতে আমি হৰৰ লহাগু ল'ব লাগে এই 1 আৰু √3 ৰ লহাগু হ'ব √3 √3 হৰণ দিলে একবাৰ যাব একৰ লগত 2 পূৰণ কৰিলে 2 হ'ব প্লাস 1 যাব ইয়াতে √3 বাৰ সেই √3 ৰ লগত আকৌ 2 পূৰণ কৰিলে 2 √3 2 plus 2 √3 এর পর 2 কমন লই লওয়া কমন কেনেকে লয় 2 plus 2 √3 এই দুইয়ের লগত মনে মনে 1 পূরণ হয়ে আছে অর্থাৎ প্লাসের আগত 2 আছে প্লাসের পিছতো 2 আছে 2 বন্ধনীর বাহিৰত আনি এতে 2 বাহিৰত আহিছে 1 থাকিল আর এতে √3 থাকিল 2 whole into 1 plus √3 2 whole into 1 plus √3 এনেকে হইছে তোমালোকে নিশ্চয় শিকিছিলা এটা ভগ্নাংশৰ তলত আৰু এটা যদি ভগ্নাংশ থাকে অৰ্থাৎ এটা ভগ্নাংশৰ লগত আনটো ভগ্নাংশ হৰণ হৈ থাকে আমি এটো কেনেকৈ লিখিব পাৰি ওপৰৰ যেটো ভগ্নাংশ আছে যেনেকুৱা আছে এনেকুৱা সেম লিখি হৰণৰ ঠাইত পূৰণ আৰু তলৰ যেটো ভগ্নাংশ আছিল হৰটো লব হ'ব লবটো হৰ হ'ব অৰ্থাৎ এনেকৈ উলটি যাব তলৰ হৰটো ওপৰত যাব লবটো তলত আহিব ডি ওপৰত গৈছে সি তলত আহিছে ইয়াতো ঠিক তেনেকুৱা 1/√2 লিখিম তাৰ পিছত এই তলত যেটো হৰ আৰু লব আছে উলটাই দিম √3 টো ওপৰত গুছি যাব আৰু 2 whole into 1 plus √3 তলত নামি আহিব এতিয়া আমি √2 উঠাই দিয়াৰ কাৰণে ওপৰতো √2 পূৰণ কৰিম তলতো √2 পূৰণ কৰিম 1 এর লগত √3 পূৰণ কৰিলে হ'ব √3 ওপৰত লিখিছো √2 তলত আছে 2 আগত লিখিছো 2 √2 বন্ধনীত আছে 1 plus √3 এটো লগত আমি √2 পূৰণ কৰি দিম মানে এটো ভগ্নাংশ যেনেকুৱা আছে ওপৰত √3 আছে √3 লিখিছিলো তলত এতে √2 আছে যে এই √2 উঠাই দিয়াৰ কাৰণে আমি তলত এটা √2 পূৰণ কৰিছো আৰু এটা ভগ্নাংশৰ তলত হৰৰ লগত যি সংখ্যা পূৰণ কৰিম লবৰ লগত একে সংখ্যা পূৰণ কৰিব লাগিব তলত √2 পূৰণ কৰিছো ওপৰত √2 পূৰণ কৰিব লাগিব √2 আৰু এই √2 পূৰণ কৰিলে হ'ব 2 এই 2 লগত এই 2 পূৰণ কৰিলে হ'ব 4 দুটা বস্তু একেলগে লিখি দিছো √2 into √2 2 আৰু আগত আছিল আমাৰ 2 এটা হাৰি বেছি হ'ব এনেকৈ লিখো √3
লগত √2 পূৰণ কৰি ল'ব √6 এতে বন্ধনীৰ ভিতৰত থাকিল 1 প্লাছ √3 তলত যেনেকুৱা √2 আছিল √2 পূৰণ কৰি আমি √2 উঠাই দিছোঁ এতিয়া 1 প্লাছ √3 আছে তলত এটুক আমি 1 মাইনাছ √3 ৰে পূৰণ কৰি √3 উঠাই দিম তলত যদি 1 মাইনাছ √3 পূৰণ কৰিছোঁ ওপৰত 1 মাইনাছ √3 পূৰণ কৰিব লাগিব আৰু এইখিনি এটা সূত্ৰৰ লগত মিলিছে এতিয়া 2 2 গুণ 4 লিখিলোঁ √2 ৰ লগত 1 √6 ৰ লগত 1 পূৰণ কৰি √6 মাইনাছ √6 ৰ লগত 3 পূৰণ কৰিলে √18 লিখিলোঁ এতিয়া এইটো আমি এটা সূত্ৰৰ লগত মিলাই চালে গম পাম a প্লাছ b a মাইনাছ b a প্লাছ b হোল ইনটু a মাইনাছ b যদি থাকে আমি লিখিব পাৰি a স্কোয়ার মাইনাছ b স্কোয়ার এর জায়গাত 1 আছে আর b এর জায়গাত √3 এতিয়া আমি লিখিম 1 স্কোয়ার মাইনাস √3 স্কোয়ার এটা আমি হিসাব করলে মানটো পাম এনেকুৱা 4 তো আছে 1 স্কোয়ার কৰিলে 1 মাইনাস ফুল স্কোয়ার মানে √3 ইনটু √3 √3 ইনটু √3 যদি থাকে আমি তার মানটো লিখিব পারি 3 অর্থাৎ -3 তো দ্বিতীয় বন্ধনীর ভিতৰত 1 মাইনাস √3 হোল স্কোয়ার আছিল হিসাব কৰি পাইছো -3 ওপৰত আছে √6 মাইনাস √18 18ক আমি ভাঙিব পাৰি নেকি 18 1 ইনটু 18 2 ইনটু 9 3 ইনটু 6 এতে 18 আমি √ৰ ভিতৰত এনেকুৱা দুটা সংখ্যা লিখিব লাগিব যাৰ দুটা বা কমপক্ষে এটাৰ আমি বৰ্গমূল ল'ব পাৰিম 3 আৰু 6ৰ বৰ্গমূল ল'ব নোৱাৰি 1 আৰু 18ৰ বৰ্গমূল ল'ব নোৱাৰি কিন্তু 2ৰ নোৱাৰিও যদিও 9ৰ আমি বৰ্গমূল ল'ব পাৰি গতিকে 18 টো আমি লিখিম এনেকে 2 ইনটু 9 √6 মাইনাস √2 ইনটু √9 বন্ধনীৰ ভিতৰত হ'ব -2 বাহিৰত আছে 4 4 2 গুণ 8 লগত আছে মাইনাস √6 মাইনাস √2 √9 3 √2 আৰু √6 আকৌ এই -2 উঠাই দিব লাগিব -2 উঠাই দিলে ওপৰত এটা -1 পূৰণ কৰিম তলত এটা -1 পূৰণ কৰিম তলত -1 পূৰণ কৰিলে এটো +8 হ'ব আৰু এতে যেটো প্লাসৰ আছে এটো মাইনাসৰ হ'বগৈ আৰু যেটো মাইনাসৰ আছে এটো আহি প্লাসৰ হ'ব 3√2 2√3 3√2 √2 ইনটু 3 3√2 একে কথা কিন্তু আমি সংখ্যা লিখাৰ সময়ত সদায় গোটা সংখ্যাবিলাক আগত লিখিব লাগিব চলকবিলাক পিছত যেনেকুৱা টুৱাইস x 2√2 যদি থাকে x এনেকুৱা x √2 2 এনেকুৱা নহয় এতিয়া 4 নম্বৰ অংকটো সমাধান কৰোঁ sin 30 plus tan 45 minus cos 60 degree sec 30 cos 60 plus cot 45 sin 30 half tan 45 1 cos 60 এর মান 2/√3 cos 60 2/√3 sec 30 2/√3 cos 60 half cot 45 এর মান 1 মানখিনি বহাই লৈছা এতিয়া কেৱল ওপৰত ভগ্নাংশৰ যোগ বিয়োগ একেলগে কৰা আৰু তলত ভগ্নাংশৰ যোগ বিয়োগ একেলগে কৰা ওপৰৰখিনি হিসাব কৰি আছো এতিয়া ওপৰৰখিনি ই 1 ৰ তলত মনে মনে আছে 1 2
1√3 দুটাৰ লসাগু হ'ব 2√3 কাৰণ 2 আৰু √3 1ৰ বাহিৰে বেলেগ কোনো সাধাৰণ উৎপাদক নাই গতিকে লসাগু হ'ব দুটাৰ পূৰণফল এতিয়া এই 2√3 হৰণ দিলে 2 কেনসেল যায় √3 থাকিব প্লাস 1 যেতিয়া 2√3 হৰণ দিবা 2√3 বাঢ়ি যাব তাৰ লগত আকৌ 1 পূৰণ কৰিলে হ'ব 2√3 মাইনাস √3 2√3 যেতিয়া হৰণ দিবা 2√3 যেতিয়া √3 হৰণ দিবা √3 কাটি যায় 2 থাকিব সেই 2 লগত আকৌ ওপৰৰ 2 পূৰণ কৰিলে হ'ব 4 এতিয়া হা তলৰটোত 2 আপন √3 প্লাস 1/2 প্লাস 1 মনে মনে এর তলত আছে 1 এই 1 2 আৰু √3 এই তলৰ হৰ তিনিটাৰ লসাগু হ'ব 2√3 একেদৰে √3 যেতিয়া 2√3 হৰণ দিবা √3 কাটি যায় 2 থাকিব সেই 2ৰ লগত আকৌ ওপৰত 2 পূৰণ কৰিলে হ'ব 4 প্লাস 2 যেতিয়া এটো হৰণ দিবা 2 কাটি যায় √3 থাকিব √3 লগত 1 পূৰণ দিলে হ'ব √3 এই 1 যেতিয়া 2√3 হৰণ দিবা 2√3 বাঢ়ি যাব সেই 2√3 লগত আকৌ ওপৰ 1 পূৰণ কৰিলে হ'ব 2√3 দুটা সেম মানবোৰ অলপ বেলেগ কিন্তু নিয়ম এটাই সেই ভগ্নাংশ যোগ বিয়োগৰ নিয়মটো তুমি ভালদৰে জানিলেই এইটো সহজতে সমাধান কৰিব পাৰিবা এটো যদি এটা বস্তু লক্ষ্য কৰা ওপৰত এটা ভগ্নাংশ তলত এটা ভগ্নাংশ দুটাৰ হৰৰ মান সেম হৰ আমি এনেকৈ কাটি দিব পাৰি কিয় চোৱা a আপন b ধৰি লৈছো p আপন b অৰ্থাৎ হৰ সেম এতিয়া আমি ভগ্নাংশৰ হৰণৰ যেটো নিয়ম আছিল ওপৰৰ ভগ্নাংশটো লিখিব লাগিব তাৰ পিছত হৰণৰ ঠাইত পূৰণ চিন দিব লাগিব আৰু তলৰ যেটো ভগ্নাংশ থাকে এটো উলটি যায় হৰটো লব হ'ব আৰু লবটো হৰ হ'ব এতিয়া এই b লগত b কাটি দিব পাৰি এতিয়া এনেকে উলটা দিয়াৰ পিছত যদি কাটি দিব পাৰি আমি এটো আগতেই কাটি দিব পাৰি ঠিক তেনেদৰে 2√3 আৰু 2√3 দুটা ভগ্নাংশৰ হৰ আৰু দুটাৰ মাজত আছে হৰণ গতিকে আমি হৰ দুটা কাটি দিব পাৰি থাকিল কিমান √3 2√3 মানে ইয়াত এটা √3 আৰু ইয়াত দুটা √3 তেতিয়া হিসাব কৰিলে হ'ব তিনিটা √3 তিনিটা √3 মাইনাস 4 এটা √3 আৰু দুটা √3 তিনিটা √3 তিনিটা √3 প্লাস 4 তলত যেহেতু প্লাস 4 আছে আমি ইয়ার একটু লগত পূরণ করে দিম 3√2 মাইনাস 4 3√3 মাইনাস 4 ভগ্নাংশৰ তলত যেটো সংখ্যা পূৰণ কৰিম ওপৰতো সেম সংখ্যা পূৰণ কৰিব লাগে a plus b whole into a minus b a plus b whole into a minus b is equal a square minus b square তলত যেহেতু a plus b whole into a minus b সূত্ৰৰ লগত মিলিছে গতিকে আমি a square লিখিম এর ঠাইত আছে 3√3 whole square minus b ঠাইত আছে 4 square ওপৰত a minus b whole into a minus b a minus b whole into a minus b লিখিব পাৰি a square minus 2 a square minus 2ab plus b square এর ঠাইত আছে 3√3 যেহেতু এর উপরত স্কয়ার
যেহেতু এর ওপৰত স্কোয়াৰ দিছোঁ মাইনাছ 2a এই ঠাইত আছে 3√3 তাৰপিছত বিৰ ঠাইত আছে 4 প্লাছ বিৰ ঠাইত আছে 4 স্কোয়ার বি স্কোয়ার মানে 4 স্কোয়ার হবে এতে 3√3 হোল স্কোয়ার 3 উপরত স্কোয়ার √3 উপরত স্কোয়ার 3 স্কোয়ার 9 √3 স্কোয়ার 3 27 গতিকে 3√3 স্কোয়ার তুমি মনে মনে হিসাব কৰিব লাগিব 3 3 গুণ 9 আৰু 3 3 9 গুণ 27 হিসাবটো মই ইয়াতে দেখাই দিছো এই হিসাবটো তুমি কৰিব নালাগে মনে মনে তো হিসাব কৰিলে হ'ব 3 3 গুণ 9 আৰু 3 3 9 গুণ 27 minus 16 3√3 হোল স্কয়ার এতে 27 আছে এতে 27 হ'ব মাইনাস 2 এর লগত 3 পূরণ 2 3 গুণ 6 6 এর লগত আকৌ 4 পূরণ 4 6 গুণ 24 লগত আছে √3 প্লাস 16 27 minus 16 11 হ'ব 27 plus 16 43 minus 24√3 তে 5 নম্বৰ সমস্যাটো সমাধান কৰোঁ 5 cos square 60 plus 4 sec square 30 minus 10 square 45 degree sin square 30 plus cos square 30 cos 60 মান half square plus 4 into sec 30 মান 2 upon √3 square minus 1045 মান 1 square sin 30 মান half square plus cos 30 মান √3 upon 2 whole square 1 এর উপরত স্কয়ার 1 2 এর উপরত স্কয়ার 4 প্লাস √3 এর উপরত স্কয়ার 3 2 এর উপরত স্কয়ার 4 5 into 1 is half square মানে 1/4 এত half square 1/4 plus 4 into 2 square 4 আর √3 square হলে 3 minus 1 4 ভাগৰ 1 ভাগ আৰু 4 ভাগৰ 3 ভাগ 4 ভাগৰ 4 ভাগ অৰ্থাৎ ভগ্নাংশৰ যোগ কৰা হৰ যেতিয়া একে থাকে এটা লব লাগে ওপৰত যি সংখ্যা আছে তাকে প্লাস কৰিব লাগে তো ভগ্নাংশৰ যোগ 4 আৰু 4 লহাগু 4 এই 4 4 মাজত একবাৰ হে একৰ লগত 1 পূৰণ কৰিলে 1 যোগ এই 4 4 হৰণ দিলে একবাৰ যাব হে একৰ লগত 3 পূৰণ কৰিলে 3 ওপৰখিনি হিসাব কৰা বদমাছ ৰুল মতে আমি জানিছিলো যদি যোগ আৰু পূৰণ থাকে ইয়াৰে ভিতৰত আমি পূৰণটো আগত কৰিব লাগে এতে এইখিনি হৈছে এটা ভগ্নাংশৰ পূৰণ এইখিনি হৈছে ভগ্নাংশৰ পূৰণ 5 ৰ তলত মনে মনে 1 আছে 5 ৰ লগত 1 পূৰণ 5 1 ৰ লগত 4 পূৰণ 4 প্লাস আছে প্লাস 4 ৰ লগত 4 পূৰণ 16 আৰু 1 আছে 1 ৰ লগত 3 পূৰণ 3 এটা আছে 1 1 plus 3 4 তলত আছে 4 ওপৰখিনি হিসাব কৰা 4 3 আৰু এই 1 ৰ তলত মনে মনে 1 আছে 1 3 and 4 এই 1 3 আৰু 4 ৰ লহাগু হ'ব 12 1 3 4 1 বাদ দিয়া 3 আৰু 4 ৰ সাধাৰণ উৎপাদক 1 ৰ বাহিৰে বেলেগ নাই গতিকে 3 আৰু 4 ৰ লহাগু হ'ব 12 এতে এই 4 12 ৰ মাজত হৰণ দিলে যাব 3 বাৰ 3 ৰ লগত 5 পূৰণ কৰিলে 15
যোগ আছে যোগ 3 12 মাজত যাব 4 বাৰ 4 লগত 16 পূৰণ কৰি ল'ব 64 1 যাব 12 মাজত 12 বাৰ 12 লগত 1 পূৰণ কৰিলে 12 ইয়াৰ আগত কিন্তু আছিল মাইনাস 15 পৰা 12 বিয়োগ কৰিলে 3 থাকে সেই 3 লগত 64 যেতিয়া প্লাস কৰিবা হ'ব 67 67 তলত আছে 12 4 4 মাজত যাব একবার এই 67 আপন 12 মাজত 67 আপন 12 বারে যাব গতিকে এই 1 আৰু লিখিব নালাগে এইখিনি যেহেতু মান 1 কোনো সংখ্যাৰ তলত 1 থাকিলে সেই সংখ্যাটোই হ'ব এতিয়া 6 নম্বৰ অংকটো সমাধান কৰো 6 নম্বৰত দিয়া আছে cosec 30 cosec 60 cosec 90 degree sec 0 degree sec 30 degree sec 60 degree cosec 30 2 cosec 60 2 upon root 3 plus cosec 90 1 sec 0 degree মান 1 sec 30 মান 2 upon root 3 plus sec 60 মান 2 এটা আমি ভগ্নাংশৰ যোগ বিয়োগ একো কৰিব নালাগে কিয় একবাৰ চোৱা ওপৰত কি লেখা আছে 2 plus 2 upon root 3 plus 1 তলতো একে সংখ্যা আছে 2 plus 2 upon root 3 plus 1 ওপৰত আৰু তলত যদি সেম সংখ্যা থাকে এইখিনি আমি ভগ্নাংশৰ যোগ বিয়োগ কৰিলে ওপৰত যিমান পাম তলৰখিনি যোগ কৰাৰ পিছতো সেম সংখ্যা পাম গতিকে দুটা যদি সেম সংখ্যা হয় সেম সংখ্যা হলে হিসাব করলে কিমান হ'ব 1 হ'ব গতিকে আমি এখিনি ভগ্নাংশৰ যোগ বিয়োগ কৰিব নালাগে কেৱল আমি এটো লক্ষ্য ৰাখিব লাগিব যে ওপৰত একে সংখ্যা আৰু তলত একে সংখ্যা আছে নে নাই যেহেতু গোটেই কেইটা প্লাস আৰু গোটেই কেইটা সেম সংখ্যা গতিকে ভগ্নাংশৰ যোগ কৰাৰ পিছতো আমি ওপৰত আৰু তলত সেম সংখ্যা পাম আৰু সেম সংখ্যাৰে হৰণ কৰাৰ পিছত 1 আহে গতিকে এটো আমি ভগ্নাংশৰ যোগ নকৰাকে ক'ব পাৰি এটোৰ মান হ'ব 1 এতিয়া 2 নম্বৰ সমস্যাবোৰ সমাধান কৰিম 1 নম্বৰত দিয়া আছে 2 10 30 1 plus 10 square 30 degree মান বহাই দিলেই হল 2 into 10 30 এর মান 1 upon root 3 তলত আছে 1 plus 10 30 এর মান 1 upon root 3 whole square 2 এর লগত 1 পূরণ 2 আর তলত হবো 3 কিয় কারণ এটো ভগ্নাংশৰ পূরণ এর তলত আছে 1 1 এর লগত root 3 পূরণ করলে root 3 আর 2 এর লগত 1 পূরণ করলে 2 তলত আকৌ 1 plus স্কয়ার টু 1 এর উপৰত আছে 1 root 3 এর উপৰত স্কয়ার থাকিলে যে 3 হয় এটো আৰু কিমান বাৰ শিকিম বহুত শিকিলো উপৰত 2 upon root 3 1 এর তলত 1 1 এর তলত root 3 এইখিনি আমি ভগ্নাংশৰ যোগ কৰিম এই 1 অৰ্থাৎ হৰ 3 অৰ্থাৎ হৰ 1 আৰু 3 এর লসাগু হ'ব 3 1 3 হৰণ কৰিলে 3 বাৰ যাব 3 এর লগত 1 পূরণ কৰিলে 3 প্লাস 3 3 এর মাজত হৰণ দিলে একবাৰ যায় একর লগত 1 পূরণ কৰিলে 1 2 upon root 3 3 লগত 1 যোগ কৰিলে হ'ব 4 তলত আছে 3 2 by root 3 into 3 উপৰত যাব 4 তলত আহিব হিসাব কৰিলে হ'ব 6 by 4 root 3 এইখিনি আকৌ
2 লগত 3 পূৰণ নকৰাকৈ যদি আমি 2 লগত 4 কাটিব পাৰোঁ তেতিয়াহ'লে কাটি দিম। ওপৰত থাকিল 3, তলত থাকিল 2√3, 2√3, তলত আমি √3 ৰাখিব নালাগে, √3 ৰে পূৰণ কৰি দিম, √3 ৰে পূৰণ কৰি দিম, ওপৰত √3 ৰে পূৰণ কৰি দিম। 3√3 তলত হ'ব 2 ইনটু √3 ইনটু √3 কি হয়? √3 ইনটু √3 3 নহয়, 3 হ'ব। এই 3 আৰু 3 কাটি দিলে থাকিব √3/2 আৰু এইটো কাৰ মান? √3/2 এইটো কাৰ মান? √3/2 cos 30 মান, √3/2 sin 60। ইয়াত আমি কোনটো লিখিম? আমাৰ অপশ্যনত কি কি দিছে? sin 60, cos 60, tan 60, sin 30। sin 30 মানটো √3/2 নহয়। কিতাপটো মিলি একবাৰ চাবা, অপশ্যন কেইটা আছে? অপশ্যন ডি sin 30, √3/2, sin 30 মান √3/2 নহয়। tan 60 মান √3/2 নহয়, tan 60 মান হৈছে √3, গতিকে ডি অপশ্যন কেনসেল, সি অপশ্যন কেনসেল। অপশ্যন চোৱা বি cos 60, cos 60 মান হৈছে হাফ, ইয়াত আছে √3 মানে cos 60 মানো নহয়। sin 60, sin 60 মান √3/2, গতিকে ইয়াতে লিখিম sin 60 ডিগ্ৰী আৰু তোমাৰ অপশ্যনটো শুদ্ধ হ'ব অপশ্যন এ sin 60 ডিগ্ৰী। 2 নাম্বার 1 minus 10 square 45, 1 plus 10 square 45 ডিগ্রি। 1 minus 10 45 এর মান 1 তার উপরত স্কয়ার, 1 plus 10 45 এর মান 1 তার উপরত স্কয়ার, 1 minus 1, 1 plus 1, উপরত 0 তলত 2, 0। কিতাবত অপশন 1090, অপশন বি 1, অপশন সি sin 45, অপশন ডি 0। তোমার মান কিমান আহিছে? 0, গতিকে কোনটোৰ লগত মিলিছে? ডি অপশনৰ লগত মিলিছে। মান আহিছে কিমান? 0, অপশন ডি শুদ্ধ। এতিয়া চোৱা 3 নম্বৰ, sin twice a 2 sin a কেতিয়া সত্য? মানে এইখিনি আৰু এইখিনি সত্য হ'ব লাগিব। sin twice a sin 2 sin a, ধৰি লৈছো এর মান 0 ডিগ্রি, তেতিয়াহ'লে ইয়াতে হ'ব 2 into sin 0 ডিগ্রি আৰু ইয়াত হ'ব sin 2 into 0 ডিগ্রি। 2 into 0 0 হ'ব, অর্থাৎ sin 0 ডিগ্রির মান 0, sin 0 ডিগ্রির মান 0, 0 লগত 2 পূরণ করিলে 0, অর্থাৎ মান দুটা সমান হৈছে। এতিয়া আমি এর মান 0 নলয় 30 লম, এর মান 30 লৈ চাও কিমান হয়। sin 2a 2 sin a, এইখিনি হিসাব কৰি চাও। এর জায়গায় যদি তুমি 30 বহাই দিবা, 2 into 30 মান হ'ব 60, এটা হ'ব sin 30, sin এর জায়গা 30 মানে sin 30, sin 30 এর মান 1/2 লগত আছে 2, পূরণ করলে হবে 1, আর sin 60 এর মান √3/2। এই দুটা মান সমান হয়েছে নাকি? হওয়া নাই। এনেকে 0 ডিগ্রি
30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী তুমি যিমান কেইটা বহাবা তাৰ ভিতৰত চাবা যেতিয়া 0 ডিগ্ৰী এৰ মান যেতিয়া 0 বহাবা তেতিয়া এই দুটা মান সমান হ'ব অৰ্থাৎ এর মান 0 অর্থাৎ তোমার অ্যান্সারটো হ'ব অপশন এ 0 ডিগ্ৰী 4 নম্বৰত আছে 2 10 30 1 minus 10 square 30 2 into 10 30 মান কিমান 1 upon root 3 1 minus 10 30 10 30 মান 1 upon root 3 whole square 2 এর তলত 1 আছে 1 এর লগত root 3 পূরণ করা 3 2 এর লগত 1 পূরণ করে দেয়া 2 1 minus 1 এর উপর স্কয়ার 1 হবে root 3 এর উপর স্কয়ার 3 হবে 2 upon root 3 যেতে ভগ্নাংশৰ যোগ বিয়োগ করি মেতে 1 আৰু 3 এর লসাগু হবো 3 1 যাব 3 এর মাজত হরণ দিলে 3 বার 3 এর লগত 1 পূরণ করিলে 3 মাইনাস 3 3 এর মাজত একবার 1 এর লগত 1 পূরণ করিলে 1 হিসাব করলে পাম 3 minus 1 অর্থাৎ 2 উপরত 2 upon root 3 তুমি নিচে শিকিছা এইটো ভগ্নাংশটো উলটাই দিব লাগে বুলি 2 upon root 3 পূরণ উপরত যাব 3 তলত আহিব 2 2 2 ক্যান্সেল কৰি দিলে থাকিব 3 তলত থাকিব root 3 তলত root 3 উঠাই দিব লাগে root 3 উঠাই দিয়া root 3 into root 3 আর 3 root 3 into root 3 3 হয় আর 3 root 3 3 3 ক্যান্সেল কৰি দিলে থাকিব root over 3 তোমার অপশনত আছে cos 60 sin 60 tan 60 sin 30 ইয়ারে কোনটোৰ মান root 3 অপশন সি tan 60 এর মান root 3 অর্থাৎ সমান সমান tan 60 তোমার অ্যান্সারটো হ'ব অপশন সি tan 60